অপৰাজিতা ধাৰাবাহিকখনৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে যিহেতু অদিতি ঘৰত নাই সেইবাবে অপৰাজিতা আৰু শ্যামে অদিতিক বিচাৰি ফুৰিছে চাৰিওপিনে। আনপিনে আপোনালোকে দেখিবলৈ পাইছে বেদান্ত বৰুৱাৰ পৰা নন্দিনীয়ে ছিগনেচাৰ লৈ গৈছে। চ' বন্ধু বান্ধৱীসকল আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ পল্লৱীয়ে বেদান্ত বৰুৱাক কৈ আছিলে মইতো তাক জন্ম দিয়া নাই, অপৰাজিতাইহে জন্ম দিছে, মইতো এজনী সন্তানহীনা যাৰ গৰ্ব সদায় উকা। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ গৌৰাংগই দাদাকক কৈ আছিলে এতিয়া অপৰাজিতা বৰুৱাৰ ঘৰত অবানিশা আৰু আমাৰ ঘৰত পূৰ্ণিমা, গতিকে এতিয়া আমি চেলিব্ৰেট কৰিব লাগে। আনপিনে আমি দেখিবলৈ পাইছোঁ প্ৰমৰ অন্তিম ভাগত অপৰাজিতাই শ্যামক কৈ আছিলে অদিতিৰ দেখোন একো খবৰে নাই। আনপিনে শ্যামে অপৰাজিতাক কৈ আছিলে যে মই গোটেইখিনি মানুহকে সুধিলোঁ, কোনেও একো খবৰ দিব পৰা নাই। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত আহিবলগীয়া অপৰাজিতা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি যাবলৈ নাপাহৰিব।